মন্ত্ৰীসকল আৰু লগতে ৰাজনৈতিক বিভিন্ন 15 তাৰিখে জুবিন গাৰ্গৰ জন্মদিনটোতেই কোকৰাঝাৰৰ বুকুৰ পৰা শুভাৰম্ভ হওক অৰণ্য মানৱ যাদৱ পায়ঙৰ সেই আবেদন জুবিন অৰণ্য। ধন্যবাদ। এই শ্রদ্ধাঞ্জলি অনুষ্ঠানের আমি বিদেশী প্রধান ঝাড়গ্রাম মহিলা নিবেদক এখানে জুবিন গাৰ্গৰ নহ'ব অলপ দূৰতহে যাব লাগিছিল আমি হেৰি হৈ থাকিল না আজি এই গছ পুলি ৰোপণ কাৰ্যসূচী শুভাৰম্ভ কৰিলে হয় নহয় মুখকেইটাই আহে আগতে আমি উপস্থিত থকা সমূহ ৰাইজকে আন্তৰিকতাৰে সহযোগ কৰিবলৈ অনুৰোধ জনাইছো। আমার বিদেশী প্রধান মাননীয় হাগ্রামের মহিলাদেবে হিয়ার আমঠু জুবিন গার্গর 53তম জন্ম দিবসত বন্তি প্রজ্বলন আর পুষ্পাঞ্জলিৰে শ্ৰদ্ধাঞ্জলি জনাইছে। ইয়াত উপস্থিত থকা বিটিসি সকলো MCLA EM MLA মন্ত্ৰীসকল আৰু লগতে ৰাজনৈতিক বিভিন্ন নেতৃত্ব সৰ্বসাধাৰণ ৰাইজ আমাৰ সন্মানিত অতিথিসকলক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত অংশগ্ৰহণ যিখিনি প্ৰগ্ৰাম আছে আমি মিলিকে সঁচাকৈ মই প্ৰাৰ্থনা জনাইছোঁ যে আমাৰ আজি দীৰ্ঘদিন যদি কাৰ্যসূচী ভবা হয় এইটো যাতে ভালে ভালে মানে সম্পূৰ্ণ কৰিব পাৰে তাৰ কাৰণে মই সকলোকো সহযোগ কৰিবৰ কাৰণে মই অনুৰোধ জনাইছোঁ। তো আজি সেইখিনি যে আমাৰ ইয়াৰ পিছত আৰু ৰক্তদান ব্লাড ডোনেশ্যন প্ৰগ্ৰাম আছে আমাৰ DC মহোদয়ৰ নেতৃত্বত কোকৰাঝাৰ DC মহোদয়ৰ নেতৃত্বত আৰু এই ব্লাড ডোনেশ্যন যিটো প্ৰগ্ৰাম গোটেই বাজেট লো লাগছে না এবার নহয় কিদার করা নহয় আর এটা আছে তাৰপিছত নাই না ফ্ৰী স্পেস যেটো ভাল